সাধাৰণতে আমি কইনাক বিয়া দিয়াৰ সময়ত কন্যাক উদ্দেশ্য কৰি গোৱা বিয়ানামসমূহে আমি প্ৰায় শুনিবলৈ পাওঁ আৰু ঠিক তেনেকৈ কইনাক উদ্দেশ্য কৰি গোৱা গীতৰ দৰেই দৰাকো উদ্দেশ্য কৰি কিছুমান গীত বা নাম গোৱা হয় আৰু এই বিয়ানামসমূহ সাধাৰণতে প্ৰচাৰ নহয় আৰু ঠিক তেনেকুৱা কিছুমান বিয়ানামেই আছে কইনা আনিবলৈ যাওঁতে যেতিয়া দৰাক কইনাৰ ঘৰত কেনেকুৱা পৰিস্থিতি হৈছে ছোৱালীজনীক বিদায় দিবৰ সময়ত বা কেনেকৈ দৰাক পায়স ভাত খুওৱা হয় এইখিনি সকলো বৰ্ণনা কৰি কোনে কিমান দুখ কৰিছে কেনেকৈ কান্দিছে ঘৰৰ কইনাৰ আত্মীয়সকলে সেই কথাখিনিয়ে প্ৰকাশ কৰি কিছুমান নাম গোৱা হয় আৰু এনেকুৱা এটা নাম আপোনালোকৰ বাবে মই আজি লৈ আহিছোঁ আৰু উল্লেখযোগ্য যে এই নামটো মোৰ আই কুঞ্জলতা সোণোৱালে লিখা আৰু তাকেই আপোনালোকৰ আগত আজি শুনাব বিচাৰিছোঁ। হে বোপা আগফালে হুৱনি, হে বোপা ফুলবাৰী এখনি, হে বোপা পাছফালে হুৱনি, পানে বোপা তোমালৈ কন্যাদান কৰোঁ। হে বোপা বৰ ঘৰৰ হুৱনি, হে বোপা গাভৰু ছোৱালী, হে বোপা উলিয়াই দিবলৈ টানে বোপা তোমালৈ কন্যাদান কৰোঁ। হে বোপা মাৰাই কান্দিছে, হে বোপা নিজানত বহি লৈ, হে বোপা কলৈ যাইছে নেহৰ যি বোপা তোমালৈ কন্যাদান কৰোঁ। হে বোপা নবৌৱে কান্দিছে, হে বোপা জুইশালত বহি লৈ, হে বোপা আইদেউৰ গুণকে গায়ে বোপা তোমালৈ কন্যাদান কৰোঁ। হে বোপা ভন্টিয়ে কান্দিছে, হে বোপা বৰ ঘৰৰ পিৰালিত, হে বোপা আজি অকলহৰে মই বোপা তোমালৈ কন্যাদান কৰোঁ। হে বোপা শাহুৱাই হাদৰি, হে বোপা আনিছে আদৰি, হে বোপা পাতে পাৰি দিছে বহা বোপা তোমালৈ কন্যাদান কৰোঁ। হে বোপা শহুৰৰ বৰে ঘৰ, হে বোপা তিনিকৈ ফুটীয়া, হে বোপা চাপৰি চাপৰি যোৱা বোপা তোমালৈ কন্যাদান কৰোঁ। হে বোপা তোমালৈ বুলি, হে বোপা নবৌৱে ৰান্ধিছে, হে বোপা পায়স ভাতে গালি খোৱা বোপা তোমালৈ কন্যাদান কৰোঁ। হে বোপা জাপত জাপি থোৱা, হে বোপা সোণালী পাগুৰি, হে বোপা এলান্ধু লাগিব চাবা বোপা তোমালৈ কন্যাদান কৰোঁ। হে বোপা পূৰ্বৰ নীতি নিয়ম, হে বোপা পালন কৰি
হে বোপা শাহুৱাইক লখিমী দিয়া বোপা তোমালৈ কন্যাদান কৰোঁ। শাহুৱাই ঐ আহা খৰে কৰি শাহুৱাই ঐ দিয়া আঁচল পাতি শাহুৱাই ঐ ঘৰৰে লখিমী লোৱা শাহুৱাই ঐ ঘৰৰে লখিমী শাহুৱাই ঐ থোৱা যতনেৰে শাহুৱাই ঐ জোঁৱাই লৈ শুভ বৰ দিয়া।